নমস্কাৰ, আজি বৰপেটা টাউনলৈ আহিছোঁ। দব্বা পিটা বৰষুণ, তাৰ মাজত বৰ্ষাৰণীয়ে বৰষুণ ফালি ফালি আহি কোনোমতে পাইছোঁহি, কিয়নো আজি ইয়াতে এক বিশেষ অনুষ্ঠান আছে আৰু সেয়া হৈছে ঘোষ মাৰ্বল হাউচৰ শুভ উদ্বোধনী। নমস্কাৰ, কুশল পাঠক আছামিজ অল চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। হয়তো মাতটো মোৰ ক্লিয়াৰ নাপাব পাৰে যে মোৰ একচুৱেলি মই কোনো ধৰণৰ চাউণ্ড ছিষ্টেম অকল লোৱা নাই, কাৰণ চাইডত বহুত বাটা আৰু বৰষুণ। যিহেতু মই আজি কৈছিলোঁ যে 7:30 বজাত, আজি গধূলি 7:30 বজাত মই বৰ্ষা ৰাণীৰ ভিডিঅ' দিম। হয়তো বৰ্ষা ৰাণী আহি পোৱা কথা আছিল 12টা বজাত, কিন্তু বৰ্তমানলৈকে আহি পোৱা নাই। হয়তো যিহেতু বহুত বৰষুণ, এইটো আহি পাব। হয়তো কি উদ্বোধন কৰে মই দেখাম, আৰু কিয় আহিছে, ক'ত আহিছে, একচুৱেলি ক'ত আহিছে মই কৈয়ে দিওঁ যে কলনীত মানে বৰ্ষাৰণী অলৰেডি ষ্টেজত দি দিছে যে মাৰ্বল পাথৰ উদ্বোধন এখন মানে এটা শ্ব'ৰুম, মাৰ্বল পাথৰ শ্ব'ৰুমৰ এটা উদ্বোধন কৰিব। তাৰে কাৰণে ময়ো আহিছোঁ, কাৰণ মই বহুত জিকিলোঁ। গতিকে হ'ল আপোনালোকে বতৰটো চাওক যে বহুত বিল্ডিঙৰ ওপৰত আছোঁ। এৰে তলত একচুৱেলি সিখন আছে, শ্ব'ৰুমটো আছে, তাতে দেখুৱাম কি কৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক, তাৰপিছত দেখুৱাম। শুনে বাখৰ চেনেহী মোৰ আচনে মাত চাই সাজি কাচি লগ পোৱাৰ হেঁপাহতে উঠিছেনে বুকু নাচি নাচি দুখৰ হৈ তামোল খোৱাৰে পাত মুনি চুৰি বেৰি ওৰাম লোটাত দুপৰৰ মোহনাত দেখাতি উতলা ৰুমালেৰে বেলি আপোনালোকে দিব, সকলোৱে দিব। জীৱনে এতিয়া জানা হাঁহিবলে শিকিলে তোমাৰে যে উঠতে শয়নে সপোনে তোমাতে উমলো জীৱনে মৰণে তোমাকে সামৰো প্ৰীতিৰে নাজুৰিৰে তোমাকে বান্ধো জানো জানো ময়ো জানো তোমাৰ হিয়া ময়ো চিনো হিয়াৰ কথা ময়ো শুনো। অহা নাই ৰ'ব, অলপ একেবাৰে দিলে পলাশেৰে ৰঙা পলাশিয়া মোৰ কান্দি শুনাচোন সুৰেটি জোৰ জোৰ পলাশ। কি ক'ব, আজি আপুনি এখন শুভাৰম্ভ কৰিলে এখন দোকান, কি ক'ব? বৰপেটা সনকুচি কলনীলৈ আজি আহিছোঁ। ইয়াতে ঘোষ মাৰ্বল হাউচ। নমস্কাৰ, আজি বৰপেটা টাউনলৈ আহিছোঁ। দব্বা পিটা বৰষুণ, তাৰ মাজত বৰ্ষাৰণীয়ে বৰষুণ ফালি ফালি আহি কোনোমতে পাইছোঁহি, কিয়নো আজি ইয়াতে এক বিশেষ অনুষ্ঠান আছে আৰু সেয়া হৈছে ঘোষ মাৰ্বল হাউচৰ শুভ উদ্বোধনী। স্বত্বাধিকাৰী উত্তম ঘোষ ডাঙৰীয়াই মোক আমন্ত্ৰণ জনালে, তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰপেটাবাসী ৰাইজলৈ এটা সুখবৰ যে ইয়াতে
এখন এটা শ্ব'ৰুমতে আপোনালোকে গোটেইখিনি ঘৰৰ বাবে যদি নতুন ঘৰ সাজি আছে বা ৰেন'ভেশ্যন কৰিব বিচাৰিছে সকলোখিনি পাব বিশেষকৈ ৱাল টাইলছ ফ্ল'ৰ টাইলছ এইটো হৈছে ৰুদ্ৰাক্ষ ৱাল এণ্ড ফ্ল'ৰ টাইলছৰ এক্সক্লুচিভ শ্ব'ৰুম ইয়াতে পাব বাথৰুম ফিটিংছৰ জেগুৱাৰ পাব এস্কো পাব গতিকে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ স্বাগতম জনাইছোঁ ঘোষ মাৰ্বল হাউচলৈ সনকুচি কলনি নাপাহৰিব মৰম যাচিছোঁ আজি এয়া শুভ উদ্বোধনী আপোনালোকেও আহিছে ইমান বৰষুণ ফালি ফালি তাৰ বাবে ধন্যবাদ মই তোমাক কি কৈছোঁ তেতিয়াহ'লে মই সেই অকলে মানুহ নোহোৱাকৈ অকণমান এফালে খোজকাঢ়ি আহিলোঁ টাইলছ চালোঁ কেনেকুৱা তয়ো খকৈ মই চাপৰ হ'লেও জাপতে চেনেটো থাকিবা ভালকে উঠাব দেই আমি ভাগ্যৱান এতিয়া ভাগ্যৱতীৰ লগত উঠিছোঁ কৰিবলগীয়া হৈছে গোটেইবিলাক ভৰালোঁ শিকিলোঁ লকেটবিলাক ভৰালোঁ আৰু কি ভৰালোঁ নাজানো মুঠতে কেইবাটাও আছে 5টা ৰুদ্ৰাক্ষ আছে কিবাকিবি আছে ভৰালোঁ তাৰপিছত নেক্সট ডে গধূলি চাহ খাই থাকোঁতে কৈছোঁ মানে মোৰ এই চেণ্ডাল খুলি খাই গৈছিলে এনেকৈ চাওঁ নিথর নিথর লগা উৰুখা বজাতো মোৰ দেখো আখাৰে ছবি তুমি মোৰ সপোনত তুমি মোৰ হেঁপাহত তুমি মোৰ আশাৰে সাথী তুমি মন জোনাকত তুমি মন ফাগুনত তুমি মন বাৰে বাৰে কিয়নো আহি আঁতৰি যোৱা আহানা কাষলে তুমি মোৰে হোৱা উৰি যাৰ কোহে কোহে আছা যে তুমি নামতিৰে জোৰালা মে বাৰে বাৰে জোকাব লাজে লাজে তাইৰ চকু জুৰিয়ে মোলে চাব শিৰতে সিন্দুৰ দুহাতত জেতুকাৰ বোল হলাহি মোৰ লখিমী বুকুৰ ফুলাহতে নাচি নাচি মতলীয়া ৰবা তলি নাচো মৰে তালে তালে চাৱনি বিজুলি মিঠা এই বৰ্ষা ৰাণী আহা পেকেট লাঞ্চ ডগৰি খাব ধৰিছোঁ আপোনালোকেও খাওক আপোনালোকতো দেখুৱালে বহুত ভিৰৰ মাজত বৰ্ষা ৰাণী বিষয়ক আৰু মই একচুৱেলি ভাবছিলোঁ যে অলপ তেওঁলোক কথা চথা পাতিম কিন্তু মানুহ বহুত বেছি ভিৰ মানুহ মই বহুত কথা পাতিব নোৱাৰিলোঁ কিন্তু তেওঁ যিহেতু উদ্বোধন কৰিব আহি আছে আৰু মোৰ কথা ক'ব গ'লে মানে তাহোঁতে মানে প্ৰমোশ্যনৰ কথা হয় মই যোনটো ভাল নাপাওঁ মানে সেইকাৰণে মানে একচুৱেলি যোনটো মানে দিলা আধিটোৰ কাৰণে মই সেইকাৰণে বেছি কথা নাপালোঁ আৰু মানুহ বহুত বেছি ভিৰ আছিল আৰু আপোনালোকে চাব যিখিনি পাৰিছোঁ কৰিছোঁ একচুৱেলি ফাৰ্ষ্ট টাইম মই বৰ্ষা ৰাণী দেখিছোঁ অলপ মই ভালদৰে চাইছোঁ এথেন মানে আপোনালোকে খালি ছাপোৰ্ট দিয়ক মানে আমি চেষ্টা কৰি থাকোঁ আপোনালোকে ছাপোৰ্ট দিয়ক